এই মুহূৰ্তত আমাৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ মুকলি সভা চলি আছে আৰু ইতিমধ্যে আমাৰ অতিথিসকলে আসন গ্ৰহণ কৰিছে। গতিকে মুকলি সভা ইতিমধ্যে আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে জানে যে মই 20টা বছৰ সদৌ সংখ্যালঘু ছাত্ৰ উন্নয়ন পৰিয়ালত সেৱা কৰিলোঁ। অসমৰ সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিলোঁ আৰু অসমৰ সংখ্যালঘু ৰাইজে মোক যি দায়িত্ব দিছিলে সেই দায়িত্বখিনি মই সকলোৰে সহযোগ লৈ আমচুৰ প্ৰাক্তন বিষয়ববীয়া, বুদ্ধিজীৱীসকল, সাংবাদিক মহল, অসমৰ সংখ্যালঘু সমাজ সকলোৰে পৰামৰ্শ লৈ মই আপ্ৰাণ চেষ্টা কৰিছোঁ সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক আৰু শৈক্ষিক সমস্যাখিনি সমাধান কৰাৰ কাৰণে। এতিয়া কিমানখিনি সফল, কিমানখিনি বিফল এখনি অসমৰ সংখ্যালঘু অসমৰ ৰাইজে বিবেচনা কৰিব। কিন্তু আমি যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ। গতিকে আগন্তুক দিনবিলাকতো আৰু অধিক শক্তিশালীভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়নে কাম কৰিব লাগিব। নতুন ৰণনীতিত নতুন কৌশলেৰে কাম কৰিব লাগিব। আজি প্ৰতিনিধি সভা হ'ব। আমাৰ প্ৰতিনিধি সভাত মই যিহেতু বিদায় ল'ম, নতুন আমাৰ সমিতিখন পুৰা সমিতিখনে নিশ্চিতভাৱে সংখ্যালঘুসকলৰ যিখিনি জ্বলন্ত সমস্যা আছে, NRC কওক, ডি বৰ্ডাৰ কওক, এই সমস্যাবিলাক যিহেতু আইনগতভাৱে জমিয়ত উলেমা হিন্দৰ সভাপতি মৌলানা মুস্তাক আহমদ ছাহ মোৰ আজি সভাত আছে। গতিকে আমি একেলগে যৌথভাৱে যুঁজি আছোঁ। গতিকে অহা দিনবিলাকত আমচু আৰু জমিয়ত উলেমা হিন্দ, মৌলানা আনৱৰ ছাহ আমি একেলগে কেনেকৈ আইনগত যুঁজটো সুপ্ৰিম কোৰ্টত দিব পৰা যায়, হাইকোৰ্টত বিভিন্ন ক্ষেত্ৰত যুঁজ দিব পৰা যায়, লগতে সংখ্যালঘু সমাজৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান কৰিবলৈ আমি একেলগে কাম কৰিম। গতিকে মই আশাবাদী যে অসমৰ সংখ্যালঘু ৰাইজে আমচুক আঁকোৱালি লৈছে আৰু আমচুক এনেদৰে মৰম আৰু সাহস দিব, পৰামৰ্শ দিব। আমচুৱে নিশ্চিতভাৱে অসম আৰু অসমীয়াৰ লগতে সংখ্যালঘু জনগণৰ হৈ কাম কৰি যাব। গতিকে আমচুৱে বলিষ্ঠভাৱে আৰু কাম কৰিব আৰু সংখ্যালঘু সমাজৰ বহু কৰণীয় আছে। শিক্ষাৰ ক্ষেত্ৰত কাম কৰিব লাগিব, বাল্য বিবাহৰ ক্ষেত্ৰত কাম কৰিব লাগিব, ড্ৰাগছ মদ জুৱা, আমাৰ কুসংস্কাৰৰ বিৰুদ্ধে কাম কৰিব লাগিব। গতিকে আৰু চৰকাৰে যিখিনি বঞ্চনা কৰিছে সেই বঞ্চনাবিলাকক আমি গণতান্ত্ৰিকভাৱে ৰাজপথত বৈদিকভাৱে আৰু আইনগতভাৱেও আমি যুঁজিবৰ কাৰণে সাজু হৈ থাকিব লাগিব। গতিকে আমি সেইখিনি কাম কৰিবৰ কাৰণে আজি নিশ্চিতভাৱে প্ৰতিনিধি সভা আৰু মুকলি সভাই সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। এই 20টা বছৰে মোক অসমৰ সংবাদ জগত, অসমৰ বুদ্ধিজীৱী, অসমৰ সংখ্যালঘু সমাজ, আমচুৰ প্ৰাক্তন সমূহ সভাপতিৰ পৰা আৰম্ভ কৰি সমূহ বিষয়ববীয়া, মোৰ বৰ্তমানৰ সতীৰ্থ, বিভিন্ন পৰ্যায়ৰ সতীৰ্থ সকলোৱে যিধৰণে মোক সহায় কৰিলে, মৰম দিলে, তাৰ বাবে মই সকলোৰে ওচৰত চিৰঋণী হৈ থাকিম। মই জমিয়ত উলেমা হিন্দৰ সভাপতি মৌলানা মুস্তাক আহমদ ছাহ, তেখেতে মোক যিখিনি সহায় আমচুক কৰিলে, যিধৰণে আমচুক সহযোগ কৰিলে, গতিকে তেখেতৰ ওচৰত মই চিৰঋণী হৈ থাকিম। গতিকে সকলোকে মই মোৰ কৰ্মৰাজিত যদি কোনো ভুল ত্ৰুটি গৈছে, মই সংবাদ মাধ্যমৰ জৰিয়তে মই ক্ষমা বিচাৰিছোঁ। মোক যাতে ক্ষমা দৃষ্টিৰে চায় আৰু মোক সকলোৱে আশীৰ্বাদ কৰিব, দোৱা কৰিব, যাতে আগন্তুক দিনবিলাকত মৃত্যুৰ আগলৈকে যাতে সংখ্যালঘু জনগণৰ লগতে অসম আৰু অসমীয়াৰ হকে বলিষ্ঠভাৱে কথা ক'ব পাৰোঁ। গতিকে মই ছাত্ৰ ৰাজনীতিতে কৰি আছোঁ। হয়তো কিছু সময় পিছত মই বিদায় ল'ম। নিশ্চিতভাৱে অসমৰ সংখ্যালঘু সমাজৰ কথাখিনি আমি ৰাজনৈতিক প্লেটফৰ্মতো লৈ যাব লাগিব। গতিকে সেই কথা বাৰ্তাখিনি মই প্ৰতিনিধি সভাৰ পিছত অহা কাইলৈ বা আপোনালোকক 2 এদিনৰ ভিতৰত মই জনাম। কিন্তু এটা কথা ঠিক যে অসমৰ সংখ্যালঘু সমাজৰ যেনেকৈ আমি ৰাস্তাত আন্দোলন কৰিছোঁ, শিক্ষাৰ আন্দোলন আমি বিদ্যালয় কলেজে কৰি আছোঁ, সমান্তৰালভাৱে যিখিনি জ্বলন্ত সমস্যা আছে চৰকাৰৰ অন্যায় বঞ্চনা, সেইখিনিক আমি কিন্তু ৰাজনৈতিকভাৱেও সমাধান কৰিব লাগিব। গতিকে সেইখিনি সমাধান কৰিবৰ কাৰণে নিশ্চিতভাৱে আমাৰ দৰে যিসকলে আন্দোলন কৰি আছে, আন্দোলনকাৰীসকল আছে, আমি সেইখিনিও ৰাজনৈতিকভাৱে সমাধান কৰাৰ কাৰণে আগন্তুক দিনবিলাকত চিন্তা চৰ্চা নিশ্চিতভাৱে সকলোৰে পৰামৰ্শ লৈ কৰাৰ কাৰণে আমি আগবাঢ়িম।